নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। বিহু আহি পালে, সেয়েহে মই ভাবিলোঁ আপোনালোকৰ মাজলৈ ঘিলা পিঠা বা বৰপিঠাৰ এটি সুন্দৰ ৰেচিপি আগবঢ়াওঁ। তেনে বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে মই এনেদৰে এফাল নাৰিকল ৰুকি লৈছোঁ ৰুকনিত, আৰু কেৰাহীটো পাতি দি মই প্ৰথমে ইয়াতে নাৰিকলখিনি অকণমান সময় ভাজি লওঁ। খুব বেছি 5 মিনিটমান মই ভাজি ল'ম এইখিনি। মিনিট ভজা হোৱাৰ পিছত এইখিনি মই ঠাণ্ডা হ'বলৈ থৈ দিম। এতিয়া মই এটা কাপত, এনেকুৱা ডাঙৰ কাপত আধা কাপ মই গুড় লৈ লৈছোঁ। সৰু কাপেৰে একাপ হ'ব, আৰু কেৰাহীটো পাতি দি তাত গুড়খিনি দি মই যিটো কাপেৰে গুড় দিছিলোঁ সেইটো কাপেৰে মই একাপ এবাৰ পানী দিম, কিন্তু গুড় মই আধা কাপ লৈছিলোঁ, পানী মই একাপ দিম, আৰু এইখিনি ভালদৰে মই উতলাই ল'ম। এনেদৰে গুড়খিনি উতলি অহাৰ পিছত মই গেছৰ ফ্লেমটো অফ কৰি এইখিনি মই এখন চেকনিৰ সহায়ত চেকি ল'ম, যিহেতুকে গুড়ত কেতিয়াবা লেতেৰা থাকে, আৰু লগতে মই যিটো নাৰিকল ভাজিছিলোঁ সেইটোতে মই গুড়খিনি পগাবলৈ দিছোঁ, সেই হয়তো কিবা ৰৈ যাব পাৰে। সেইখিনি মই চেকনিৰ সহায়ত চেকি লৈছোঁ। এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দি মই বেটাৰটো তৈয়াৰ কৰি ল'ম। বেটাৰটোৰ বাবে মই একাপ বৰা চাউলৰ গুড়ি লৈ লৈছোঁ, আৰু সৰু কাপেৰে 2 কাপ মই ময়দা লৈ লৈছোঁ। এনেদৰে ঠিক ভিডিঅ'ত দেখুৱাৰ ধৰণে, খুব বেছি লোৱা নাই। এতিয়া মই ইয়াতে অকণমান নিমখ লৈ ল'ম। নিমখখিনি দি মই এইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া মই ইয়াতে যিখিনি মই নাৰিকল ভাজি থৈছিলোঁ সেইখিনি ইয়াতে মই গোটেইখিনি নলওঁ। সৰু যিটো কাপেৰে মই ময়দা লৈছিলোঁ সেই কাপটোৰে 1.5 কাপ হ'ব, আৰু এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। এতিয়া মই ইয়াতে অকণমানকৈ যিখিনি গুড় পগাই থৈছিলোঁ সেইখিনি দি ল'ম। গোটেইখিনি মই একেবাৰতে নিদিওঁ, অলপ অলপকৈ এনেদৰে ঠিক ভিডিঅ'ত দেখুৱাৰ ধৰণে মই এনেদৰে মিহলাই থাকিম। গোটেইখিনি দিলে হয়তো পিঠাটো বেয়া হোৱাৰ চান্স থাকে। গোটেইখিনি মিহলোৱা হোৱাৰ পিছত মই ইয়াতে ডাঙৰ চামুচেৰে 3 চামুচমান গাখীৰ দি লৈছোঁ। গাখীৰ দি এইখিনি মই ভালদৰে মিহলাই লৈছোঁ। এতিয়া এইখিনি ভালদৰে মিহলাই লোৱাৰ পিছত ইয়াৰে পৰিমাণটো দেখিবলৈ পাইছে, এনেকুৱা হ'ব লাগিব, তেতিয়াহে ভাল হ'ব। আৰু এতিয়া মই এইখিনি 1 ঘণ্টা ৰেষ্টৰ বাবে থৈ দিছোঁ। 1 ঘণ্টা পিছত সেয়া দেখিবলৈ পাইছে। এতিয়া মই কেৰাহীটো পাতি লৈছোঁ, ইয়াতে মই তেল দি লৈছোঁ। তেল দিয়াৰ পিছত মই এনেদৰে গোল চামুচ এখনৰ ব্যৱহাৰ কৰিছোঁ, আৰু ইয়াতে মই এনেদৰে দি লৈছোঁ পিঠাখন। দিয়াৰ পিছত দেখিবলৈ পাইছে ফুলি উঠিছে পিঠাখন। ফুলি উঠাৰ লগে লগে আপোনালোকে উল্টাই দিব পিঠাখন। উলটাই দিয়াৰ পিছত সেয়া দেখিবলৈ পাইছে। এনেদৰে এখন পিঠা বনোৱা হোৱাৰ পিছত নেক্সটখনো মই আপোনালোকক বনাই দেখুৱাই আছোঁ। এনেদৰে গোল হেতা এখনৰ ব্যৱহাৰ কৰি তেলত মাজভাগতে পিঠাখন দি ল'ব, আৰু ফুলি অহাৰ পিছতে পিঠাখন ওলটাই দিব। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু তলত কমেণ্ট কৰি জনাব। যদি চেনেলটো নতুনকৈ চাই চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এতিয়া মই এনেদৰে গোটেইখিনি পিঠা বনাই ল'লোঁ। লাষ্টত কেইখনমান মই সৰু সৰুকৈ দি থ'লোঁ, সেয়েহে দেখিবলৈ হয়তো অকণমান বেলেগ বেলেগ হৈছে, কিন্তু মই একেটা বেটাৰেৰে বনাইছোঁ। এনেদৰে আপোনালোকেও ঘৰত বনাওঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।